সো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল মন মিক্সাৰ সকলোকে জনাওঁ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ গাইছ আজি কথা পাতিম অসমৰ বহুতো চৰ্চিত বিষয়ৰ ওপৰত যিটো হ'ল আপুনি তো কোনোদিনে মদ খাই পোৱা নাই নেকি? আপুনি কেতিয়াও মদ খাইছে নেকি বা মদ খায় নেকি? খাই পোৱা নাই নেকি? পাইছোঁ খাওঁ অকেজনলি খাওঁ মই অলপমান কেতিয়াবা অকণমান খাওঁ মদ খাওঁ মানে অকেজনেলি খাওঁ মানে তেওঁ কি কৰিছে অকেজনতহে মদ খায় তো তেওঁৰ বিয়াখনো নিশ্চয় এখন অকেজনে আছিল বা হয় আমি সকলোৱে গম পাওঁ বিয়া এখন অকেজনেলি প্ৰগ্ৰাম হয় আৰু সেই অকেজনেলি প্ৰগ্ৰামত তেওঁ মদ নোখোৱাকৈতো থাকিব নোৱাৰে আপুনি হয়তো তেওঁ অলপমান বেছিকৈ সুৰাপান কৰি পেলালে তেওঁৰ বিয়াৰ দিনাখন আৰু লগ বন্ধুসকলৰ লগত মিলিলে হয়তো অলপমান বেছি সকলোৰে হৈ যায় বিয়াৰ দিনা বুলি কথা নাই কিছুমান এনেকুৱা মানুহো আছে বিয়াৰ দিনাখনো একদম বহুত ফিটিং হৈ থাকে খাই বৈ আৰু সেই ভুলটো তেওঁ কৰি পেলালে নিশ্চয় তো কি হ'ল গাইছ তেওঁ হয়তো বিয়াৰ দিনা অলপমান বেছিকৈ খাই পেলালে তাৰ ফলত কি হ'ল বিয়াখন তেওঁ নহ'ল বিয়াৰ মানে ৰভাতলিত বহি কিনে তেওঁ কি কৰিলে শুই পেলালে আৰু ৰভাতলিত যিখন দিয়া হয় বিয়াৰ মেইন বস্তুডাল সেইডালে তেওঁ কিবা বজাবলৈ আৰম্ভ কৰিলে এনেকুৱা উল্টা পাল্টা কিছুমান আৰম্ভ কৰিলে কাম কৰিবলৈ আৰু এইবোৰ চকুত পৰিল কইনা ঘৰৰ আৰু বিয়াখন কৰি দিলে কেনচেল তো গাইছ কথা হ'ল ইয়াতে যে তেওঁ সঁচাই মদ খাইছিল নেকি বা তেওঁৰ এইবোৰ মদ নে কিবা বেমাৰৰ তো মানে বন্ধুসকল কথাটো হ'ল এনেকুৱা ল'ৰাজনে মানে অলপ কেইদিনমান আগতে মানে একদিন আগতে তেওঁক ৰিপৰ্টাৰক দেখুৱাইছিল যে তেওঁৰ আছে বেমাৰ এটা যাৰ নাম হ'ল এনজাইটিছ তো গাইছ আপোনালোকে সকলোৱে জ্ঞাত এনজাইটিছ কি বস্তু কেনেকুৱা ধৰণৰ বেমাৰ বন্ধুসকল আপোনালোকে সকলোৱে জ্ঞাত যে এনজাইটিছ হ'ল এনেকুৱা এটা বেমাৰ যিয়ে মানে কি তৎক্ষণাতে এজন মানুহক আক্ৰান্ত কৰি ল'ব পাৰে হয়তো তেওঁ সেইখিনি সময়ত আক্ৰান্ত কৰিছিল এনজাইটিছে তেওঁ যিহেতু প্ৰমাণ দিছে এখন মেডিকেল এপ'ল' মেডিকেলৰ যিখন কাগজ তেওঁ দেখুৱাইছে আৰু সেই বেমাৰটো হয়তো তেওঁৰ সেইখিনি সময়ত উঠিছে আৰু এই বেমাৰটো উঠিলে গাইছ কেনেকুৱা ধৰণৰ কিছুমান ৰিয়েকশ্যন হয় আপোনালোকক কৈ আছোঁ মই সেই বেমাৰটো উঠিলে গাইছ কি হয় আপুনি একো ভাবিব নোৱাৰে যি টি কৰি দিব গাইছ ব্ৰেইনে কাম নকৰা হৈ যায় চেন্সলেছ হৈ যায় তো গাইছ সেইখিনি সময়ত হয়তো তেওঁৰো সেনেকুৱাই প্ৰব্লেম হৈছিল মই জনাত আৰু সেইকাৰণে তেওঁ এনেকুৱা বিহেভিয়াৰ কৰিছিল চ' ইয়াতে কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি কৰাৰ দৰকাৰ নাই তেওঁ যিহেতু প্ৰমাণ দিছে এনেকুৱাই হ'ব নিশ্চয় মোৰ মতে চ' তেওঁৰ প্ৰতি অলপমান শুশ্ৰূষা জ্ঞাপন কৰি নিজৰ ফালৰ পৰা মই তেওঁক মানে সকলোকে অনুৰোধ কৰিছোঁ যে এনেকুৱা একো নকৰক আৰু গাইছ তেওঁ দাবী কৰি আছে যে তেওঁৰ বস্তুখিনি যে ঘূৰাই পাওক তো সেইখিনিতো গাইছ ঘূৰাই পাব নাপাব নাজানো চ' হয়তো তেওঁৰ এইটো সঁচাকৈ বেমাৰেই আছিল মদৰ এফেক্ট নহয় কিজানি মদ খালে মানুহে এনেকুৱা নকৰে সকলোৱে জানে বা কৰে কিছুমানে কিন্তু এইটো হয়তো মদৰ এফেক্ট নহয় তেওঁ বন্ধুসকল ঘটনাটো হ'ল এনেকুৱা যে দৰা ঘৰে লুকুৱাই ৰাখিছিল বেমাৰটোৰ কথা কইনা ঘৰক কোৱা নাছিল আৰু সেই সময়তে বেমাৰটো ৰভাতলিত উঠি গৈছিল আৰু কইনা বা কইনাৰ ফেমিলিয়ে ভাবিছিল যে এজন বেমাৰীৰ লগত বিয়া হোৱাতকৈ বিয়াখন কেঞ্চেল কৰি দিয়াটো ভাল আৰু সেইকাৰণে তেওঁলোকে কেঞ্চেল কৰিলে আৰু এনেকুৱা এখন মিছা অপবাদৰ সৃষ্টি কৰিছে চ' গাইছ মোৰ এটা অনুৰোধ দৰাজনক কোনো ট্ৰল নকৰক কণ্ট্ৰভাৰ্চি নকৰক ভাল প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ' লৈ চ' লগ পাম গাইছ নেকি টিল দেন দাদা বাই বাই গাইছ বলক ভিডিঅ'টো সমাপ্ত কৰোঁ আমি